নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বেকৱাছ কেনেকৈ কৰা হয় মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো আজি আমাৰ ফিল্টাৰটো বহুত লেতেৰা হৈছে, গতিকে বেকৱাছ কৰিম আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। বলক মই দেখুৱাই আছোঁ কোনটো ভেল্ভ বন্ধ কৰিছোঁ। মানে আমি যে এইটো ভেল্ভ বন্ধ কৰিছোঁ, এই ভেল্ভটো এইটো বন্ধ কৰিছোঁ, মানে ইফালে পানী যাব নোৱাৰে। ইফালে পানী গ'লে টেংকিত যাব, এইটো টেংকিৰ ওপৰত উঠিব আৰু এইটো বন্ধ কৰি দিয়াৰ পিছত ইফালে টেংকিত নাযায়। তাৰপিছত পানীটো ইফালে পাইপ আছে, এনেকৈ এইফালেদি যাব। আমি এইটো খুলি দিছোঁ, মই এইটো খুলি দিয়াৰ পিছত পানীটো সিফালে নগৈ এইফালে যাব। তো এইফালেতো আমাৰ বন্ধ কৰাই আছে। তাৰপিছত এনেকৈ গৈ আমি ইয়াতে খুলি দিব লাগিব। এইটো ভেল্ভ মানে ফিল্টাৰৰ যিমান লেতেৰা পানী আছে, এই ভেল্ভটো খুলি দিলে এইফালেদি এনেকৈ আপোনাৰ হেৰি দি এনেকৈ ওলাই যাব বাহিৰত। এইফালে পুখুৰী আছে, পুখুৰীত যাব। তো এইফালে এটা আমি খুলি দিছোঁ আৰু এইফালে আৰু এটা ফিল্টাৰৰ এইটো আছে, এইটো ভেল্ভ আমি খুলি দিছোঁ। এইটো ভেল্ভৰ পানীখিনি এনেকৈ গৈ এনেকৈ এইফালে গৈ এইডাল পাইপৰে বাহিৰত যাব, এইফালে গৈ পুখুৰীত যাব। তো এইখিনিয়ে। তো ইফালে আমাৰ ভেল্ভ বন্ধ কৰা আৰু খুলি দিয়া হৈ গ'ল। তাৰপিছত আমি যাব লাগিব মিচিং ঘৰত, মিচিং ষ্টাৰ্ট দিব লাগিব। তো এইফালে গৈ এনেকৈ আমাৰ এইটো মিচিং ষ্টাৰ্ট কৰিব লাগিব। এইটো কৰিলে মানে পানীটো ফিল্টাৰত যাব। এইফালে বৰ্ড আছে, আমি এইটো চুইচ মাৰিব লাগিব। ইয়াতে আপোনাৰ কেৱল পাম্পটোহে ষ্টাৰ্ট কৰিব লাগিব, আপোনাৰ ছাবমাৰ্চিবল নালাগে ষ্টাৰ্ট কৰিব। এইটো আমাৰ ছাবমাৰ্চিবলৰ হয়, ছাবমাৰ্চিবলটো ষ্টাৰ্ট কৰিব নালাগে। কেৱল আমাক এইটো যিটো মটৰটোহে ষ্টাৰ্ট কৰিব লাগিব। আৰু এটা কথা, আপোনাৰ যেতিয়া আপুনি ফিল্টাৰ চাফা কৰিব, তেতিয়া এইটো যিটো ষ্টক টেংকি, এই টেংকিটো পানী থাকিব লাগিব। যিহেতু ইয়াৰ পৰা পানী যাব, আপোনালোকে চেক কৰি ল'ব এইটোত পানী আছে নে নাই। মই ইয়াতে পানী সোমাই ৰাখিছোঁ, ফুল পানী আছে, তো টেনশ্যন নাই, ইয়াৰ পৰা পানী যাব। আপোনালোকে এইটো আগতে পানী লোড কৰি ল'ব ছাবমাৰ্চিবল ষ্টাৰ্ট কৰি। তো সেইফালে টেংকিৰ পানী উঠি থকা সময়খিনি আপোনালোকে ফুল চাই লওক, ধুনীয়া ধুনীয়া ফুল হৈছে এইবিলাক। আৰু এইবিলাক আছিলে, কিন্তু ছাগলী সোমাই খাই দিলে। এদিন গেট খোলা আছিলে, ছাগলী এটা সোমাই পূৰা খাই দিলে। এইবিলাক ফুল ফুটিছে। আৰু ইফালে গোলাপ ফুল আছিলে, কিন্তু এতিয়া ফুলা নাই। এইবিলাক আৰু গেন্দা ফুল আছে, গেন্দা ফুলবিলাক লগা নাই এতিয়াও। তো মিচিং চলি আছে, বহুত চাউণ্ড শুনা নাযায়, তাৰ কাৰণে ভইচ অভাৰ কৰি দিছোঁ। আমি যেতিয়া ফিল্টাৰ চাফা কৰিম এনেকুৱা এটা বনাই ল'ব লাগিব। এইটো চাই লওক, এইটো আমাৰ দৰকাৰী। যেতিয়া তাতে ফেনা চেনা হ'ব, কিবা পাত চাত পৰি থাকিব, এইটো উঠাই দিব লাগিব এই বস্তুডালেৰে। এনেকুৱা মই এটা বনাই লৈছোঁ। এইটো আপোনালোককো যদি দৰকাৰ এনেকুৱা বনাই ল'ব এটা। আৰু আমি ওপৰত গৈ আছোঁ, চাওক পানী কিমান উঠিলে ফিল্টাৰত। এয়া পানী আহি আছে। তো এতিয়া ইমান লেতেৰাবিলাক কি হোৱা নাই, এনেকৈ লৰাই দিব লাগিব মাজে মাজে। তো এইফালে পানী গৈ আছে, দেখা পাইছে আপোনালোকে কিমান লেতেৰা যাই আছে।
তো চাওক ফেনা উঠি আছে, তো এইবিলাক পানী যাই আছে, কিন্তু আপোনালোকে নাভাবিব এইবিলাক পানী টেংকিত যাই আছে, কিন্তু যোৱা নাই, এইবিলাক বাহিৰত যাই আছে। মই দেখুৱাম আপোনালোকক কোনটো পাইপেৰে বাহিৰত যাই আছে। তো এইফালে বালিৰ তলৰ পৰা পানী ওলাই এইফালে যাই আছে। তো এইফালেদি মই দেখাই আছোঁ বাহিৰত যাই আছে পানীবিলাক। এইটো ফিল্টাৰো চাফা হৈ আছে। তো কেনেকৈ বাহিৰত যাই আছে দেখাই আছোঁ, এইফালেদি চাই থাকিব। এইফালেৰে গৈ আছে, দেখা পাব পুখুৰীত যাই আছে পানীবিলাক। এইফালে তলৰ পাইপটোতে এয়া চব লেতেৰাবিলাক এইফালেৰে ওলাই আছে, দেখা পাইছে চাগে। তো এনেকৈ চব লেতেৰা ওলাই গ'লে ফিল্টাৰটো চাফা হৈ যাব। তো আমি বাহিৰত গৈ দেখাই আছোঁ কেনেকৈ পানীবিলাক ওলাই যাই আছে, লেতেৰা পানীবিলাক এইফালেদি দেখা পাব। তো এনেকৈ পাইপবিলাক আছে। তো এইবিলাক ভেল্ভ আমি খুলি দিছোঁ। তো এইফালেদি পাইপটো এনেকৈ হয়, এনেকৈ লেতেৰা পানীবিলাক পুখুৰীত পৰি আছে, এয়া দেখা পাইছে। তো এনেকৈ ফিল্টাৰ চাফা হ'ব আমাৰ, বেছি টাইম নালাগে আৰু। তো আজিৰ ভিডিঅ'টো ইমানেই, ফিল্টাৰ চাফা কৰা দেখুৱালোঁ। আৰু এয়া হ'ল আমাৰ স্কিম, সেইবিলাক ফুল চুল আছে আৰু ৰুব লাগিব। তো ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। এয়াই আমাৰ স্কিম থিৰুপাৰা PWSS। তো ধন্যবাদ, আজিৰ ভিডিঅ' ইমানেই।